নমস্কাৰ বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে। আৰু আজি মই এটা ভাল খবৰ লৈ আহিছোঁ। ইউটিউব সকলোৱে কৰে নিশ্চয়, আৰু বৰ্তমান দিনে দিনে ইউটিউবাৰ সংখ্যা বাঢ়ি গৈছে। আৰু আজিৰ পৰা প্ৰায় 3-4 বছৰ আগতে এজন ৰোষ্টাৰ, আৰু এজন সফল ৰোষ্টাৰ বুলি ক'ব পাৰি, আছিল। আৰু তেওঁ বৰ্তমান এই ইউটিউবৰ জগতখনলৈ আকৌ ঘূৰি আহিছে। হয়, মই দি ইণ্ডিয়ান বয় কথাকে ক'বলৈ লৈছোঁ। আৰু আজি অৰ্থাৎ 30 মে' তেওঁ আজি এটা ভিডিঅ' তেওঁৰ চেনেলত পষ্ট কৰিছিলে। আৰু এই ভিডিঅ'টো তেওঁৰ চেনেলৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকিব, গতিকে সেই ভিডিঅ'টো চাই ল'ব। আৰু তেওঁ আগুৱাই নিয়ক, সকলোৱে এইটোকে কামনা কৰোঁ। আৰু তেওঁ যাতে আগলৈকো সুন্দৰ ৰোষ্ট কৰি এজন সফল ইউটিউবাৰ ৰূপে পৰিচিত হয়, তাকে কামনা কৰিছোঁ। ধন্যবাদ। গতিকে তেওঁৰ চেনেলত গৈ ভিডিঅ'টো চাওক আৰু তেওঁক সদায় ছাপোৰ্ট কৰি যাওক। ধন্যবাদ।